এভৰিৱান গুড মৰ্ণিং। আজিৰ ভিডিঅ'টো ৰাতিপুৱা একাপ চাহৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। এফালে আছিলে ভেজ চিংৰা, তাৰপিছতে জেলপি, এনেকৈ আমাৰ দুটাৰ কাৰণে চাহ বাকি লৈছোঁ আৰু ৰাতিপুৱা এতিয়া ধুনীয়াকৈ চাহকাপ খাই লওঁ আৰু আপোনালোকক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো চাই আশা কৰোঁ আপোনালোকে ভাল পাব আৰু মোৰ চেনেলত যিসকল নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া ধুনীয়াকৈ ৰাতিপুৱা উঠি চাহ ভাত খোৱা হৈ গ'ল। এতিয়া সন্ধিয়া সময়ত আমাৰ ঘৰলৈ আহিছে ঠাই, মানে মই মাতি আনিলোঁ নিমকি কেইটামান বনাবৰ কাৰণে। ঠাই ধুনীয়া নিমকি বনায়। ঠাই মানে আমি য'ত আছোঁ তাৰ তলত থকা বাইদেউগৰাকীক আমি মৰমতে ঠাই বুলি মাতোঁ। আৰু এইফালে বনাইছে আমাৰ ঘৰত নিমকি, তাতে কেইটামান আটা দিছে, ময়দা দিছে, কালজিৰা আৰু অকণমান আজৱাইন, ৰিফাইন তেল দিছে আৰু নিমখ দিছে। এইখিনি দি অকণমান কুহুমীয়া গৰম পানী দি মুঠি ল'ব। দেখিছে নহয় ভিডিঅ' বনাবলৈ আৰু ভিডিঅ' এডিটিং কৰিবলৈ কিমান কষ্ট। বেকগ্ৰাউণ্ড মিউজিকটো শুনিছেই, দেহাই কেনেকৈ মাতি আছে, সেইকাৰণে এডিটিং কৰিবলৈ অলপ দিগদাৰ হৈ যায়। আৰু এইফালে ধুনীয়াকৈ মই গৰম পানী অকণমান দি দিছোঁ, মানে মই বস্তুখিনি ভালকৈ যোগাৰ কৰি দিছোঁ। বাকী মঠাটো ভাল হ'লে মানে নিমকিকেইটাও খাবলৈ ভাল হ'ব, সেইকাৰণে ঠাইকৈ ধুনীয়াকৈ দি দিছোঁ। ময়দা আৰু আটাখিনি লাডু বনাই ল'লে। লাডু বনাই লোৱাৰ পিছত এনেকৈ এতিয়া বেলি লৈছে ধুনীয়াকৈ আৰু এইখিনি এতিয়া চেপ দি দিয়া হ'ব। চেপ দি পেলাই নিমকি বনাবলৈ ষ্টাৰ্ট কৰি দিয়া হ'ব। আৰু ঠাইক ক'লোঁ যে আপুনি এইখিনিকে কৰি দিয়ক, বাকী ভজাখিনি মই ভাজিম, কাৰণ অকলে কৰিবলৈ দিবলৈও বেয়া লাগে ন। আৰু মানে দুইজনীয়ে মিলি পেলাই বনাইছোঁ আৰু আনফালে এনেকৈ আমাৰ চেপ দিয়াও হৈ গৈছে নিমকিখিনি, নিমকি আকাৰত আৰু যিকোনো ধৰণৰ আপোনালোকে এনেকৈ চেপ দিব পাৰে। আৰু এতিয়া এইখিনি এতিয়া ভাজি লোৱা যাব। মই এতিয়া ধুনীয়াকৈ এইখিনি ভাজি লওঁগৈ। ভাজি লোৱাৰ পিছত আমাৰ নিমকি খাবৰ কাৰণে ৰেডি হৈ যাব। আৰু আপোনালোকেও এনেকৈ ঘৰত বনাই কেতিয়াবা ট্ৰাই কৰিবচোন। ঘৰত বনোৱা বস্তুটো খাবলৈ বহুত ভাল লাগে আৰু মানে চাফ চিকুণকৈ নিজেই বনোৱা হয় ন, সেইকাৰণে মানে ভাল আৰু। গতিকে আপোনালোকেও এনেকৈ বনাই খাব। আৰু মই এতিয়া এইকেইটা ধুনীয়াকৈ বনাই লওঁগৈ। আৰু ইফালে মই নিমকিখিনি ভাজিবলৈ ষ্টাৰ্ট কৰি দিছোঁ। প্ৰথমতে মই কেইটামানে দি লৈছোঁ, মানে চাই লৈছোঁ বস্তুটো কেনেকুৱা হয়, আৰু পিছত সৰহকৈ দি পেলাই ভাজি যাম। গতিকে আপোনালোকে চাই থাকিলে সকলোখিনি দেখা পাই থাকিব। আৰু ফাইনেলি আমাৰ নিমকি বনি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে আপোনালোকে জনাব দেখি পেলাই। খাবলৈ কিন্তু খুব ভাল হৈছে। আৰু মই ওচৰৰ বাইদেউহঁতৰ ঘৰতো দিছিলোঁ, চবেই ভাল পাইছে খাই পেলাই। গতিকে আপোনালোকে এনেকৈ বনাই পেলাই ঘৰতে খাব পাৰে। হেল্ল' এভৰিৱান গুড মৰ্ণিং। আৰু আজি হৈছে লক্ষী পূজা। ৰাতিপুৱা সোনকালে মূৰ গা ধুলোঁ উঠি পেলাই, আৰু এইফালে অকণমান বুট আৰু মগু তিয়াইছোঁ, আৰু এয়া নাৰিকল, আপেল, নাচপতি আৰু কলো আনি থোৱা আছে, যিহেতু লক্ষ্মী আইৰ চৰণত ৰাতিকৈ মানে গধূলি সময়ত শৰাইখন দিব লাগিব, তাৰ কাৰণে বেছিকৈ তিওৱা নাই, যিহেতু মানুহ কম, অকণমানে এনেকৈ তিয়াইছোঁ। আৰু আপোনালোকে কোনে কোনে লক্ষী পূজা পাতিলে জনাব। হেল্ল' এভৰিৱান গুড ইভিনিং। আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা সেয়া দেখিলে বুট মগুখিনি তিয়াই ৰাখিছোঁ, আৰু বাকী একো এতিয়ালৈকে ৰেডি কৰাই নাই। আৰু এতিয়া হাজবেণ্ডৰ লগত হৈছেহে, তো এতিয়া মই ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ,
পিন্ধি লৈ পেলাই এতিয়া মই যাওঁ আৰু কামখিনি কৰোঁগৈ। বেছি একো কৰিব নোৱাৰোঁ যিহেতু টাইম নাই, গম পাইছে ল'ৰাটো লৈ অলপ দিগদাৰ হয়। সেইকাৰণে যিখিনিকে পাৰিছোঁ আৰু সেইখিনিকে কৰিবলৈ আগবাঢ়িছোঁ। তাকে আপোনালোকে চাব। এতিয়া ব'লক যাওঁ তেনেহ'লে, বস্তুখিনি ৰেডি কৰি লওঁগৈ প্ৰসাদ দিবৰ কাৰণে। আৰু এইফালে আমাৰ দেহাও ওলাই মেলি ৰেডি হৈ আছে, দেখাই দিছোঁ এইফালে। এই আমাৰ দেহা এতিয়া আমি যাওঁ ব'লক তেনেহ'লে, ধুনীয়াকৈ ৰেডি কৰি লওঁ। হেল্ল' এভৰিৱান, মোৰ সকলোখিনি কাম কৰি আজৰি হৈ গ'ল আৰু এইফালে ধুনীয়াকৈ গোঁসাই ঘৰত এগছি চাকি জ্বলালোঁ আৰু এনেকৈ মই শৰাইখনো আগবঢ়ালোঁ। যিহেতু মই ভালকৈ নাজানো মানে একেবাৰে নাজানো, যিখিনি পাৰিছোঁ সেইখিনিকে কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এনেকৈ শৰাইখন আগবঢ়ালোঁ। যিহেতু ইয়াত কলপাত পাবলৈ নাই, সেইকাৰণে যি পাৰিছোঁ তেনেকেই কৰিছোঁ আৰু এইফালে দৰ্জা মুখতো চাকি এগছি জ্বলাই ল'লোঁ আৰু এইফালে লক্ষী ঘৰটো এনেকৈ সাজি ল'লোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। এতিয়া মই পূজা পাতল দি পেলাই আজৰি হৈ গ'লোঁ আৰু আজি আমাৰ ইনভিটেশ্যন আছিলে আমাৰ ঠাই ঘৰত। এইফালে বহি আছে হাজবেণ্ড আৰু আমাৰ দেহাও আছে। আমাক আজি খাবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে আৰু মই ধুনীয়াকৈ পূজা ভাঙি পেলাই এতিয়া আহিছোঁ খাবৰ কাৰণে। ঢেৰ খোৱা বস্তু যোগাৰ কৰিছে। ঠাই যিহেতু অকলে কৰিবলৈ অলপমান অসুবিধা হয়, তথাপিতো মানে পাৰিছে বুলিহে কৈছোঁ আৰু। তো এতিয়া ধুনীয়াকৈ প্লেটখন মই ৰেডি কৰি লৈছোঁ। এতিয়া তেনেহ'লে খাই লওঁ। আৰু আপোনালোকে কোনে কোনে লক্ষী পূজা পাতিলে, কেনেকৈ পাতিলে জনাব। এইফালে ঠাই দিছে পুৰি, এইফালে ক্ষীৰ, এইফালে চুজি, নাৰিকল, কল, আপেল আৰু এইফালে ঘুগুনি। ৰাজমাও নাছিলে, ৰাজমাহ, বুট আৰু এই মগু, গোটা মগু, প্ৰসাদৰ মগু। বৰ ধুনীয়া আছে অ'।